হাই হেল্ল' নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। তো বলকচোন আজিৰ ভিডিঅ'টোত কি আছে আৰম্ভ কৰোঁ। এয়া যে দেখিলে প্ৰতিমূৰ্তি পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ প্ৰতিমূৰ্তি খুব ধুনীয়াকৈ বনোৱা আছে ৰাস্তাৰ সোঁ মাজতে, সঁচাকৈ খুব ভাল লগা। আৰু লগতে লিখি আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া আই লাভ মেংগালোৰ। আৰু ভাল লাগে নহয়নে যেতিয়া আমাৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি এনেদৰে বনাই ৰাখে, সুন্দৰকৈ সজাই পৰাই ৰাখে, সঁচাকৈ ভাল লাগে। আৰু তাৰপিছত এই যে ফিল্ডখন দেখিছে, এইখন হৈছে নেহৰু মৈদান, যি পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ নামতে উন্মোচন হৈছিলে, সেইবাবে জনামতে এইখনৰ নাম হৈছে নেহৰু মৈদান। আৰু এই ফিল্ডখন যথেষ্টখিনি ডাঙৰ আছে। তো আহি এনেদৰে আমি পাই গ'লোঁ সেই ষ্টেট বেংক অফ ইণ্ডিয়া মেংগালোৰ চহৰৰ মাজমজিয়া চিটি। তো আবেলি মধুৰ এটা সময় ওলাই আহিলোঁ, ভাবিলোঁ আপোনালোককো এটা মেংগালোৰ চহৰৰ সৰু ক্লিপ এটা দেখাওঁ ইভিনিং সময়ত। তো ব'লক আগলৈ যাওঁ। আহি সোমালোঁ মাছ বজাৰত। অসংখ্য মাছ, সাগৰীয় মাছ, সাগৰৰ পাৰৰ ঠাই, গতিকে লোকেল মাছৰ সন্ধানত সোমালোহি মাছ বজাৰত। কিন্তু গতিকে লোকেল মাছ পাম নে ক'ত, চাওঁ ব'লক আগলৈ কি হয়, কি মাছ পাওঁ নেকি। আৰু এটা কথা মন কৰিছেনে, বজাৰত আপুনি মহিলাৰ সংখ্যা বেছি দেখিছে, কাৰণ ইয়াত মাছৰ ক্ষেত্ৰত আপুনি মহিলাৰ সংখ্যা বেছিকৈ পাব। আৰু এই লোকেল মাছৰ হিচাপত আপুনি ৰূপচন্দা আৰু ৰৌ, কচ মাছ এইকেইটা অলপ লোকেলৰ ভিতৰত পৰে, গতিকে ল'লোঁ ৰূপচন্দা মাছ। আচলতে সাগৰীয় মাছবোৰত আমাৰ লোকেল মাছৰ দৰে সোৱাদটো নাথাকে, সেয়ে মানে যেতিয়া খাওঁ মানে লোকেল মাছটোৱে খোৱা নিচিনা হয়, সাগৰীয় মাছটো অলপ কম খোৱা হয়। লোকেল বুলি যে কৈ আছোঁ, আচলতে সেইবোৰ সাগৰতে পোৱা মাছ, কিন্তু অকণমান আমাৰ লোকেল টাইপত পৰে নহয়নে, যেনে ৰূপচন্দা, ৰৌ মাছ, কচ মাছ, সেইবোৰ অকণমান আমাৰ গাঁৱলীয়া বজাৰবোৰতো পোৱা যায়, গতিকে সেয়েহে কৈ আছোঁ লোকেল বুলি পেলাই। আৰু এই যে মাছটো কটা দেখিছে, আপুনি ৰুমত গোটা গোটাকৈ নিনি ইয়াতে দিলে আপোনাক এনেকৈ মাছটো ধুনীয়াকৈ কাটি দিব। সেই বাবদ আপোনাৰ পইচা ল'ব 20-30 টকা, কিবা মাছ বেছি হ'লে বেছি পইচা ল'ব। কমেণ্ট কৰিবচোন আপুনি ভাল পোৱা ডাঙৰ মাছৰ ভিতৰত আপোনাৰ মাছটোৰ নামটো কমেণ্ট এটা কৰি লিখিব। সাগৰীয় মাছ বুলিলে বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ পোৱা যায়, গতিকে কেতিয়াবা আপোনালোকক সেই মাছৰ ভিডিঅ' এটা বনাই দেখাম, কি ধৰণৰ মাছ পোৱা যায় সাগৰত, একেবাৰে সাগৰৰ পাৰতে থকা যেতিয়া কেতিয়াবা নিশ্চয় দেখাম। মাছ বজাৰ এৰি আহিলোঁ, আহি বাছ ষ্টপ পালোঁ, মেংগালোৰ বাছ ষ্টেণ্ড। কিমান মানুহ চাওক নাই, এতিয়া প্ৰায় 7 বাজিব হৈছে। মানুহৰ লাইন, মানুহৰ ভিৰ, এখন গাড়ীত উঠিবৰ কাৰণে মানুহে কেনেদৰে লাইন পাতিছে চাওকচোন। তো আমি তাৰ মাজে মাজে অলপ খোজকাঢ়ি আহিলোঁ মেইন ৰাস্তাৰ কাষত, খুব ভাল লাগিলে। আৰু এই ৰাতি ফুৰি এনেও ভাল লাগে দিয়কচোন। কোনে ৰাতি এনেকৈ ঘূৰি ভাল পায়, এটা কমেণ্ট কৰি জনাবচোন। ওলাই আহিলোঁ প্ৰায় 6:30 মান বজাত, আধা ঘণ্টামান হ'ল, যথেষ্টখিনি আন্ধাৰে হৈ গ'ল এতিয়া। আহি সোমালোহি চব্জি বজাৰত। মাছ ল'লোঁ যেতিয়া চব্জিটো ল'বই লাগিব, ডেইলি বজাৰ, এইখন ডেইলি বহে, দেওবাৰ হ'লে বহুত ডাঙৰ হয়। তো ইয়াতে চব্জি বেচা এটা ছিষ্টেম মই দেখাই দিম। এই যে প্লাষ্টিকৰ বৰ্তনবোৰ দেখিছে, তাত ধুনীয়াকৈ বস্তুবিলাক থৈ দিয়ে চব্জিবোৰ, আপুনি যিটো লয় গোটেইটো এটা ফিক্স ৰেট থাকে, কোনোবাটো 10 টকা, কোনোবাটো 20 টকা, কোনোবাটো 30 টকা, ফিক্স ৰেট থাকে ইয়াতে। মাছ চব্জি বজাৰ কৰি এনেদৰে আগবাঢ়িলোঁ ৰুমৰ ফালে, অলপ খোজকাঢ়িলোঁ, ভাল লাগিলে সন্ধিয়া সময়। আৰু এই যে ক্লক টাৱাৰটো দেখাইছোঁ, এইটো মেংগালোৰ একদম চিটিৰ মাজত থকা ক্লক টাৱাৰ। আজি মোৰ ভিডিঅ'টোত বিশেষ একো নাই, যদি আপোনালোকক অকণমান জেগা দেখাবলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনে পালে কমেণ্ট কৰি জনাব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে একাউণ্টটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে পালে। তো বন্ধুজনক লগ পালোঁ বাইকত, গতিকে 3জন আহি আছোঁ মেংগালোৰ চহৰত আজি প্ৰথমবাৰৰ কাৰণে। 3জন বহিছে, আকৌ 2জন বহিছে বিনা হেলমেটত, গতিকে অকণমান ৰিক্স হয়, অলপ সাৱধানে গৈ আছোঁ আৰু আগতে। তো বাই বাই, পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকক মোৰ সৈতে জড়িত হৈ থাকক, মাজে মাজে 2-3 ভিডিঅ' এনেদৰে দি থাকিম আপোনালোকৰ মাজতে। ধন্যবাদ।